হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ নতুন এটা মিনি ব্লগলৈ স্বাগতম জনালোঁ। এয়া আকৌ শিৱসাগৰ যুৱদল প্ৰেক্ষাগৃহত হোৱা জাগৃতি চিত্ৰ মহাবিদ্যালয়ে পতা বছৰেকীয়া বঁটা বিতৰণী সভা। আমাৰ ছোৱালী যিহেতু তাতে আৰ্ট শিকে, তাইও ইয়াত জইন কৰিছিলে। এয়া আকৌ ভিডিঅ'টো প্ৰায় 20-25 দিনমানৰ আগৰ মোৰ দিয়া এলাহতে থাকি যায়। চাওকচোন, কণমানিজনীয়ে ইমান সুন্দৰ নৃত্য পৰিৱেশন কৰিছে। জাগৃতি চিত্ৰ মহাবিদ্যালয়ে এইদৰে প্ৰতি বছৰে অল আছাম ভিত্তিত এটা আৰ্ট কম্পিটিশ্যন পাতে আৰু এসপ্তাহমানৰ পাছত এইদৰে বঁটা বিতৰণী সভাখন পাতে। তেওঁলোকে সৰু সৰু ল'ৰা ছোৱালীখিনিক উৎসাহিত কৰিবৰ কাৰণে এয়া সকলোকে মানে প্ৰায় 20জনমানক চলন্ত ট্ৰফি দিয়ে আৰু সকলোকে মেডেল আৰু চাৰ্টিফিকেট দিয়ে। এয়া আকৌ বৰপুখুৰী পাৰলৈ অকণমান ওলাই আহিলোঁ। বৰপুখুৰী পাৰৰ পৰিৱেশটো বৰ ভাল লাগে। মাজতে ছোৱালীয়ে আৰু এটা আৰ্ট কম্পিটিশ্যন হৈছিলে বিষ্ণুদৌল প্ৰেক্ষাগৃহত, তাইও দিবলৈ ইচ্ছা কৰিলে, লৈ আহিলোঁ। ইয়াতো বহুত ল'ৰা ছোৱালী হৈছিলে। সৰু ল'ৰা ছোৱালীবোৰেও ইমান ধুনীয়াকৈ আঁকিব পাৰিছে। এয়া আকৌ মাজতে আকৌ যুৱদল প্ৰেক্ষাগৃহলৈ আহিলোঁ। তাই যিহেতু প্ৰাইজ ল'বলৈ আছিলেই, তেওঁলোকে বেচ বাই বেচ ল'ৰা ছোৱালীখিনিক দি আছে। তাহাঁতৰ মতালৈকে প্ৰায় আন্ধাৰেই হ'লগৈ আৰু এয়া ঘৰলৈ ঘূৰি আহিলোঁ।